তো মানে আচলতে কথাটো হ'ল যে মই আচলতে সৰু যে বিহুখন চোৱা নাছিলোঁ, কিন্তু আজি চাবত আহি পিনি সেই ফিল্ডটো ল'লোঁ, মানে ময়ো ল'লোঁ। তো সেইটো কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল কৰ্মই জীৱনলৈ। বন্ধুসকল, বৰ্তমান আহি পাই গ'লোহি চাবুৱাত আজি মুকলি বিহু আছে। তো চাবুৱাৰ মুকলি বিহু আপোনালোকক দেখুৱাই আছোঁ, একদম পূৰা ধামাকা বিহু হৈ আছে ইয়াত। তো আপোনালোকে চাব পাৰে সম্পূৰ্ণ পৰিৱেশটো ইয়াত আপোনালোকক দেখুৱাই আছোঁ। অকণমান পাছতে ইয়াত বিহু মানে অনুষ্ঠিত হ'ব। ইয়াত দেখিছে নাচনী ঢুলীয়া সকলো ইয়াত মানে বহি আছে, আৰু চবফালে চাওক মানুহ গোটেই আজি চাবুৱাত মানে সকলো মানুহ আজি উঠি পৰি আহিছে, আৰু চাওক পুৰা মানুহ ভৰ্তি। তো সুন্দৰকৈ অকণমান পাছতে বিহু অনুষ্ঠিত হ'ব, গোটেই নাচ বাগানা হ'ব, সকলোখিনি আপোনালোক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু এইফালে বৰ্তমান আছে সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক অকণমান পাছতেই দেখুৱাইছোঁ। অকণমান পাছত আৰু কি দেখুৱাম, ৰেডি হৈ গ'লতো, ব'লক বন্ধুসকল গৈ থাকোঁ।
পৰা ষ্টেজৰ ওপৰৰ পৰা আপোনালোকক সকলোখিনি সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। তো নাজানো কেনেকুৱা পালে, একদম পূৰা নাচনি, পূৰা সাংঘাতিক নাচ চলি আছে, মানে একদম পূৰা মজা লাগিছে। তো অকণমান সময় আপোনালোক দেখুৱাই আছোঁ, তাৰপিছত কথা পাতি আছোঁ। দেখিলে একদম চাবুৱা সমষ্টিৰ বিহুখন কি ধুনীয়াকৈ আচলতে উদযাপন কৰা হৈছে, আৰু ইমানখিনি নাচনি, মানে মই আচলতে বিহু মানে চাইছোঁ, কিন্তু ইমানখিনি নাচনি একদম পূৰা মুকলি পথাৰত মানে এনেকুৱাকৈ নচা আচলতে এবাৰ প্ৰথম চাগে দেখিছোঁ। তো সেইটো কাৰণে খুবেই ভাল লাগিলে। সম্পূৰ্ণ পৰিৱেশটো আপোনালোকে ক'ব, কমেণ্টত ক'ব কেনেকুৱা লাগিলে। আৰু চাবুৱাবাসী বুলি ক'লে মানে একদম বিহু মানে অসমীয়া এইটো অলপমান বেছি আছে, তো সেইটো কাৰণে খুবেই ভাল লাগে। আৰু চাবুৱাত আজি প্ৰথমবাৰৰ কাৰণে এনেকৈ আহি পিনি পূৰা বিহু উপভোগ কৰিলোঁ, খুবেই মজা লাগিলে। আৰু এখন মানে নিজৰ ঘৰুৱা বিহু নিচিনা পাইছোঁ। সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ, আৰু যিমানখিনি নাচনি দেখিছে, নাচনি হওক, ঢুলীয়া হওক, সকলোকে গামোচা পিন্ধাই আৰু কিবা কিবি দিছে। তো এইদৰে সন্মান জনাই পিনি সকলোকে সন্মান প্ৰদৰ্শন কৰা হৈছে চাবুৱাত। এয়া বিহু কমিটি আৰু মুকলি বিহুটো সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ উপাচাৰ্য আৰু তেওঁলোকে মানে সম্বৰ্ধনা জনাইছে। এতিয়া উপস্থিত আছোঁ চাবুৱাত, আপোনালোকে গম পায়। আৰু এইফালে মোৰ একদম মৰমৰ এজন ককাইদেউ আছে চাবুৱাৰ। প্ৰণয় দা, আপোনাৰ ভালনে? ভাল, খুব ভাল লাগিলে তোমাক লগ পাই। যথেষ্ট দিনৰ মূৰত লগ পাইছোঁ আচলতে। তাকে আগতে খুব সঘনাই লগ পাইছিলোঁ, কিন্তু এতিয়া আপোনালোকে সকলোৱে গম পায় ইউটিউবত ইমানেই ব্যস্ত হৈ পৰিছে আমাৰ, অকণমান ব্যস্ত থকা যায়। আজি অনুষ্ঠান কেনেকুৱা পালা? মজা বহুত ভাল লাগিছে। আৰু প্ৰণয়দাহঁতে বহুত কষ্ট কৰি মেলি অনুষ্ঠানটো মানে সফল কৰিছে, আৰু বৰ্তমানো অনুষ্ঠিত হৈয়ে আছে, অব্যাহত আছে। তো এতিয়া পুনাকণ্ডা আছেনে? আছে পুনাকণ্ডা আছে। এতিয়া বৰ্তমান অকণমান কথা পাতিম, পুনাকণ্ডাৰ লগতো কথা পাতিম। পুনাকণ্ডা নমস্কাৰ, ভালনে? কেনেকুৱা আজি আয়োজন? চাবুৱা য়ংলু ক্লাবৰ খেলপথাৰ দ্বিতীয় সৰুসজাত পৰিণত হ'ল। যোৱা 14 এপ্ৰিলত গৰু বিহুৰ দিনা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিহুৱে বিশ্ব স্বীকৃতি লাভ কৰিলে। বিহুৱে গিনিজ বুক অফ ৰেকৰ্ডত নাম সন্তুষ্ট কৰিলে। আৰু এজন অসমীয়া হিচাপে, এজন স্বাভিমানী অসমীয়া হিচাপে মই বহুত গৌৰৱান্বিত যে বিহুৱে, আমি বিচাৰি আছিলোঁ যে বিহু বিশ্ব জনতা পাওক, বিহু জগত হ'বলৈ যাওক। বিহু এতিয়া প্ৰকৃতাৰ্থত বিহু জগত হ'বলৈ গ'ল। গতিকে সেই জগত হ'বলৈ যোৱা যি বিহু 11,000 ঢুলীয়া নাচনি, সেই 11,000 ঢুলীয়া নাচনিয়ে সৰুসজাত বিহু প্ৰদৰ্শন কৰি বিহুক বিশ্ব স্বীকৃতি দিয়ালে। সেই গৌৰৱৰ অংশীদাৰ চাবুৱাও, চাবুৱাৰ 200 ঢুলীয়া বিহুৱা নাচনি তাত জড়িত আছে। গতিকে আমাৰ চাবুৱা সমষ্টি, বিধানসভা সমষ্টিৰ 200 বিহুৱা বিহুৱতীক আজি আমি বহাগী বৰণ শীৰ্ষক এটি অনুষ্ঠানেৰে তাক অভিনন্দন জনাবলৈ এটা অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু ইয়াত তেওঁলোকে সৰুসজাত প্ৰদৰ্শন কৰা বিহু প্ৰদৰ্শন কৰিলে। সেইকাৰণে কৈছোঁ যে আজি চাবুৱা য়ংলু ক্লাবৰ খেলপথাৰ দ্বিতীয় সৰুসজাত পৰিণত হ'ল। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব বিচাৰিছোঁ যে তেখেতৰ উদ্ভাৱনী চিন্তাৰে আমি গোটেই অসমীয়া বিচাৰি আছিলোঁ, প্ৰতিজন অসমীয়া বিচাৰোঁ যে বিহু জগত হ'বলৈ যাওক। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰহণ কৰা শক্তিশালী ব্যৱস্থাৰ দ্বাৰা বিহু আজি বিশ্ব লাভ কৰিলে, বিশ্ব স্বীকৃতি লাভ কৰিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তো মানে আচলতে কথাটো হ'ল যে মই আচলতে সৰুসজাই বিহুখন চোৱা নাছিলোঁ, কিন্তু আজি চাবুৱাত আহি পিনি সেই ফিল্ডটো ল'লোঁ, মানে ময়ো ল'লোঁ। তো সেইটো কাৰণে পুনাকণ্ডাকো বহুত ধন্যবাদ জনাইছোঁ, আৰু সঁচাকৈ সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু লগতে ধন্যবাদ জনাইছোঁ। প্ৰথমে ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ চাবুৱাৰ একদম পুৰা ধুনীয়া পৰিৱেশ আপোনালোকে দেখিলে তো এতিয়া আকৌ কিবা কিবি অনুষ্ঠিত হ'ব কিন্তু আমি যিহেতু ঘৰ যাব লাগিব অকণমান দূৰত আছোঁ তো সেইটো কাৰণে আমি যাম আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইবটো কৰি ল'ব তেন্তে আজিলৈ ধন্যবাদ জয় আই অসম